মাটি বন্ধকী চুক্তিপত্ৰ বৰাবৰ যিজনে বন্ধকী ল'ব তেওঁৰ তথ্য নাম পিতাৰ নাম গাঁও ডাকঘৰ থানা মৌজা পিন জিলা অসম লিখিতং যাৰ মাটি তেওঁৰ তথ্য নাম পিতাৰ নাম গাঁও ডাকঘৰ থানা মৌজা পিন জিলা অসম আজি ইংৰাজী তাৰিখত মোৰ বিশেষ অসুবিধাৰ বাবে টকা প্ৰয়োজন হোৱাত মোৰ নিজা নামত থকা ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও মৌজাৰ ইয়াতে আপোনালোকৰ গাঁৱৰ নামটো দিব মৌজাৰটো দিব ডাক নাম্বাৰটো দিব পাট্টা নাম্বাৰটো দিব 2 বিঘা মাটি প্ৰতি বিঘাত 20,000 টকাকৈ মুঠ 40,000 টকালৈ ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধকী চমজাই দিলোঁ মই ইয়াতে 2 বিঘা বুলি দিছোঁ আৰু 40,000 টকা বুলি দিছোঁ আপোনালোকে যে বিঘা মাটি হয় সেইখিনি দিব আৰু যিমান টকাত আপোনালোকে বন্দবস্ত কৰে সেইখিনি টকাটো ইয়াতে দিব উল্লেখ থাকে যে উক্ত মুঠ টকা ঘূৰাই নিদিয়ালৈকে উক্ত বৰাবৰে দখল ভোগ কৰি থাকিব আৰু মই বা মোৰ কোনো ৱাৰিছে ওজৰ আপত্তি কৰিলে এই চুক্তিপত্ৰৰ বলে আইনৰ আগ্ৰাহ্য হ'ব আৰু উল্লেখ থাকে যে এই মাটি ইয়াৰ আগতে কাৰো ওচৰত বিক্ৰী বন্ধকী বা দায়গ্ৰস্ত কৰি ৰখা নাই এনেকুৱা কিবা প্ৰমাণিত হ'লে আইনত দণ্ডনীয় হ'ম এতদৰ্থে স্বজ্ঞানে সুস্থ শৰীৰে তলত উল্লেখ কৰা সাক্ষীৰ উপস্থিত চহী কৰি বন্ধকী সম্পাদন কৰিলোঁ ইতি মাটিৰ গৰাকীৰ চহী সাক্ষীৰ চহী ইয়াতে আপোনালোকে কেইজন সাক্ষী দিয়ে সেই সাক্ষীৰ চহী কেইজন কৰাই ল'ব এনেকৈয়ে এটা মাটিৰ বন্ধকী চুক্তিপত্ৰ কৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ